চুলি কাটি নি ধুনীয়া দেখে কি কৰিবা তুমি তো হেল্ল' বন্ধুসকল স্বাগতম জনাইছোঁ সকলোকে মোৰ ইউটিউব চেনেললৈ তো আজি মই গৈ আছোঁ চুলি কাটিবলৈ তো যিহেতু কালি সৰস্বতী পূজা তো অলপ ধুনীয়া হ'ব লাগিব তো বলক এইখন অতি সুন্দৰ স্কুল এইখন স্কুলতে মই সৰুৰ পৰা পঢ়া স্কুলখনৰ নাম হ'ল সোণলাল উচ্চতৰ মাধ্যমিক বিদ্যালয় এই স্কুলখন আমাৰ ডুমডুমাত অৱস্থিত চ' ফাইনেলি গাইজ মই দোকানটোত আহি পালোহি এইখিনিতে আছে দোকানটো ভাইটি অঁ কোৱা তুমি কি কৰিব আহিছা আজি বৰ্তমান চুলি কাটিব আহিছোঁ হয় নেকি ইয়াতে চুলি কাটি নি অঁ ইয়াত চুলি কাটে তো কাইলৈ সৰস্বতী পূজা ন কাটিব লাগিব ধুনীয়া দেখাব লাগিব ন ধুনীয়া দেখে কি কৰিবা তুমি চুলি পতাম ক চ' এই দাদাৰ ওচৰত আহিব চুলি কাটিব সকলোৱে চ' বহুত ভাল চুলি কাটে আৰু টকাও কম লয় তো ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিব